অৱতীৰ্ণ হৈছিল কিন্তু ইমান ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱাৰ পিছতো সকলোৱে স্কুটি লাভ কৰিবলৈ সক্ষম 60% নম্বৰ লাভ কৰিব সক্ষম হৈছিল আৰু যিসকলে ছাত্ৰই 75% নম্বৰ পাবলৈ সক্ষম হৈছিল আজিৰ দিনটো আমাৰ কীৰ্তিত্বৰ অতিক্ৰম কৰাৰ মুহূৰ্তত সমাজে আগবঢ়োৱা অভিনন্দন আৰু শুভেচ্ছাৰ দিন আৰু আজিৰ দিনটোত মই মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক বহুত অভিনন্দন জনাইছো আৰু আপোনালোকৰ যিটো বঁটা এই বঁটা আমি কাৰ নামত আগবঢ়াইছো অসমৰ বৌদ্ধিক জগতৰ এটা অতি উজ্জ্বল নক্ষত্ৰ ডক্টৰ বাণীকান্ত কাকতিৰ নামত তেওঁ এগৰাকী অসম সন্তান ডক্টৰ বাণীকান্ত কাকতি দেৱলৈ আজিৰ এই সুন্দৰ মুহূৰ্তত মই শ্ৰদ্ধা আগবঢ়াইছো উচ্চ মাধ্যমিকত যিসকলে প্ৰথম বিভাগ লাভ কৰে বা আজিকালি ষ্টাৰ নম্বৰ পোৱা সকলক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা ছাত্ৰী আৰু ছাত্ৰসকলক আমি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰোঁ এই দুইগৰাকী ব্যক্তি আছিলে অসমৰ বৌদ্ধিক ইতিহাসৰ একোটা উজ্জ্বল নক্ষত্ৰ আমি সদায়ে বিচাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলে আনন্দৰাম বৰুৱা বা ডক্টৰ বাণীকান্ত কাকতা জিলাৰ বাটিকুৰিয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলৰ পৰা শিক্ষা ব্যৱস্থা স্কুলীয়া সেই সময়ৰ অসমৰ সফলভাৱে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল কটন কলেজৰ ছাত্ৰ হিচাপে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত তেওঁ প্ৰথম স্থান লাভ কৰি ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈছিল কলিকতাৰ লগতে মহাবিদ্যালয়খনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰাৰ বাবে টাউনী মেমৰিয়েল প্ৰাইজ পাবলৈ সক্ষম হৈছিল 1918 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও কলিকতা বিশ্ববিদ্যালয়ৰ পৰা 1923 চনত তেওঁ লিংগুইষ্টিকত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল এই ক্ষেত্ৰত তেওঁ ক্ষেত্ৰমোহন চেটাৰ্জী স্বৰ্ণ পদক বঁটা পাবলৈ সক্ষম হৈছিল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গৱেষণা পত্ৰৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী লাভৰ দায়িত্ব গ্ৰহণ কৰিছিল 1948 চনত কটন মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিভাগীয় মুৰব্বীৰ দায়িত্ব পালন কৰাৰ উপৰিও বিশ্ববিদ্যালয়ৰ তেওঁৰ আৰ্টছ ফেকাল্টিৰ ডিন হিচাপে নিৰ্বাচিত হৈছিল এইগৰাকী বিদগ্ধ অসমীয়া 1952 চনৰ 15 নৱেম্বৰ অসমীয়া ভাষা সাহিত্যৰ লগতে ভাৰতীয় সনাতন সভ্যতাৰ চৰ্চাৰ দিশত এক অম্লান ছাপ এৰি থৈ যাবলৈ সক্ষম হৈছিল এইগৰাকী জ্ঞানী তপস্বীৰ স্মৃতি ৰোমন্থন কৰি আন এগৰাকী যশস্বী বিদ্বান তথা ডক্টৰ কাকতিৰ শিক্ষাগুৰু a capable and efficient teacher who could inspire his students with enthusiasm for linguistic and literary pursuit. A sincere lover of the good love and admiring homage of all and sundry. 1918 চনৰ পৰা 1948 চনলৈ তেওঁ জীৱনৰ মূল সময়ছোৱা কটন কলেজৰ থাকি ক্ষেত্ৰখনত তেওঁ নিজৰ ঐতিহাসিক দায়িত্ব পালন কৰিছিল
Dr. Kakotir, Assamese, its formation and development, the mother goddess Kamakhya, Vishnuite myths and legends, and Purani Kamrupor Dharmor Dhara, এই চাৰিওখন তেওঁ অত্যন্ত মূল্যৱান গ্ৰন্থ আমাৰ বাবে এৰি থৈ গৈছে। ডক্টৰ কাকতিয়ে কৌস্তমূলক ৰচনাৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতিৰ পথাৰখনত বহু চাপ ৰাখি থৈ যাবলৈ সক্ষম হৈছিল। আজিৰ এই পবিত্ৰ দিনত কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই ডক্টৰ বাণীকান্ত কাকতিৰ জীৱন আৰু তেখেতৰ দৰ্শনৰ প্ৰতি পুনৰ এবাৰ মই নমন কৰিছোঁ আৰু তেখেতৰ প্ৰতি মই বছৰ স্বাধীনতাৰ ৭৫ বছৰ পাৰ সম্পূৰ্ণ কৰি অমৃত মহোৎসৱ পালন কৰিছে। এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ ৭৫ বছৰৰ পৰা ১০০ বছৰলৈকে এই সময়ছোৱাক দেশৰ অমৃতকাল বুলি অভিহিত কৰিছে। অমৃতকালৰ উদ্দেশ্য হ'ল এই ২৫টা বছৰত আমাৰ বাবে মা ভাৰতীৰ উন্নয়নৰ বাবে নিয়োগ কৰিব আৰু ২৫ বছৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষই বিশ্বৰ বৰসভাৰ উচ্চতম শিখৰত স্থান লাভ কৰিব। আমি যদি ভাৰতে আমেৰিকা অৰ্থনৈতিক সামাজিক উন্নয়নৰ আটাইতকৈ উচ্চতম শিখৰত প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে এই ২৫টা বছৰক আমি অমৃতকাললৈ ৰূপান্তৰ কৰিব লাগিব। আৰু এই ২৫টা বছৰ হ'ব আপোনালোকৰ কৰ্মক্ষেত্ৰ। আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰিছোঁ। চাওঁতে চাওঁতে আৰু ৫ আগত ২০টা বছৰ স্বাধীনতাৰ ১০০ বছৰলৈকে আমি সমাজ আৰু ৰাষ্ট্ৰৰ মংগলৰ বাবে নিজক উৎসৰ্গিত কৰিব পাৰিম। আপোনালোক হ'ব অমৃতকালৰ একোজন গৌৰৱী। অমৃত মহোৎসৱৰ পৰা এই অমৃতকালৰ সময়ছোৱাত আপোনালোকৰ জীৱন আৰু যৌৱনৰ সৰ্বোত্তম সময়খিনি আহি পৰিব। একোজন অমৃতৰ সন্তানৰ দৰে মা ভাৰতীৰ বিকাশ, মা ভাৰতীৰ বিজয় ধ্বজা আগুৱাই দিয়াত আপোনালোকে নিজৰ সমস্ত শক্তি নিয়োগ কৰি নিজকে অমৃত সন্তানৰ পৰিচয় দিব, তাক মই আশা কৰিম। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ, মুক্তি প্ৰয়াসী মই, অৰ্জুন মই, গান্ধীবী ময়েই ধনঞ্জয়, মৃত্যু। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ডেকা ল'ৰাক কৈ গৈছিল, ময়েই অৰ্জুন, ময়েই ধনঞ্জয়, মই মৃত্যুকো কৰিছোঁ জয়। এই প্ৰেৰণাৰে আমি নিজক সদায় উদ্ভাসিত কৰি ৰাখিব লাগিব। স্বামী বিবেকানন্দই কৈছিল, যুৱ প্ৰজন্ম হৈছে এখন দেশৰ ভেটি আৰু তেওঁলোক যিকোনো ৰাষ্ট্ৰৰ বাবে এক বৃহৎ সম্পদ, কিয়নো দেশ নিৰ্মাণৰ কেন্দ্ৰীয় শক্তি। স্বামী বিবেকানন্দই ভাৰতৰ যুৱ প্ৰজন্মক ভাৰতবৰ্ষৰ গৌৰৱময় অতীত আৰু সোণোৱালী ভৱিষ্যতৰ এক শক্তিশালী যুৱ সূত্ৰ হিচাপে গণ্য কৰিছিল। তেওঁ যুৱ প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছিল যে আমাৰ দেশৰ ডেভেলপমেণ্টৰ আধাৰ হ'ব ইউথ লেড, অৰ্থাৎ ইউথ লেড ডেভেলপমেণ্টৰ জৰিয়তে বন্ধু বান্ধৱীসকল 15 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লালকিল্লাৰ শিখৰত দিয়া ভাষণত 5 প্ৰাণ শব্দ উল্লেখ কৰিছিল। 5 প্ৰাণৰ ভিতৰত এটা আছিল আমাৰ গৌৰৱময় অতীতক লৈ আমি নিজক গৌৰৱী অনুভৱ কৰা। এই বছৰ আমাৰ ৰাজ্যই মহাবীৰ লাচিত বৰফুকনৰ
400 সেই সময়ত মোগলৰ শক্তিশালী সৈন্যৰ বিৰুদ্ধে মোগলৰ অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে সেই বিজয়ৰ মূলত আছিল তেখেতৰ উদ্ভাৱনী শক্তি ইনোভেশনৰ বাবে এটা সৰু আমি বিশ্বাস কৰোঁ আমাৰ যুৱ প্ৰজন্মৰ মাজত লুকাই থকা উদ্ভাৱনী শক্তিৰ যেতিয়া বিকাশ ঘটিব সেই উদ্ভাৱনী শক্তিয়ে আমাৰ সমাজক দেশক যে আমাৰ জন্ম কেৱল মাত্ৰ এটা দুৰ্ঘটনা নহয় আমাৰ প্ৰতিজনৰে জন্ম নেদেখাজনৰ ইচ্ছা শক্তিৰ ফলশ্ৰুতি হল যে আমাৰ জৰিয়তে তেখেতৰ চিন্তা আৰু তেখেতৰ কিছু উদ্দেশ্যক পূৰণ কৰা কোনোবাই যদি ভাবে যে আমাৰ যৌৱনৰ পৰা বাৰ্ধক্য এই মাত্ৰ ক্ৰম বিকাশৰ সাক্ষী হবৰ বাবে তেতিয়াহলে আমি আটাইতকৈ ভুল কৰা হ'ব আমি জীৱনত থকা সময় ভগৱানৰ উদ্দেশ্য পালন কৰাৰ বাবে আমি গুৰুত্ব আৰোপ কৰিব লাগে আৰু যেতিয়া আমি নিজকে সুধিম যে নেদেখাজনে মোক এই পৃথিৱীলৈ কিয় পঠাই দিছে আমি যেতিয়া নিজৰ অন্তৰ আত্মাৰ লগত কথা পাতিম আমি বুজি পাম যে আমাক এই পৃথিৱীলৈ কিয় পঠাই দিছে মোৰ অন্তৰ আত্মাৰ সৈতে মই যেতিয়া কথা পাতিম তেতিয়া মই অনুভৱ কৰোঁ এই জীৱনৰ মোৰ উদ্দেশ্য কি আপুনি যেতিয়া অন্তৰ আত্মাৰ লগত আপোনালোকে কথা পাতিব আপোনালোকে অনুভৱ কৰিব এই জীৱন আমাৰ বাবে এক দুৰ্ঘটনা নহয় এই জীৱন এই জন্ম আমাৰ বাবে এক অকাস্মিক ভাৱে হোৱা ঘটনা নহয় ই ভগৱানৰ পূৰ্ব নিৰ্ধাৰিত কোনো এটা পৰিকল্পনাৰ আমি মাত্ৰ অংশ সেই পৰিকল্পনাটো যেতিয়া আমি বুজি পাম আৰু সত্য শিৱ আৰু সুন্দৰক যেতিয়া আমি আৰাধনা কৰিম আমি জীৱনৰ মহত্তম লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক তিনিটা ডিৰ মহামন্ত্ৰ আমালৈ আগবঢ়াইছে ডিজিটাইজেশ্যন ডিচেন্ট্ৰেলাইজেশ্যন আৰু ডিকাৰ্বনাইজেশ্যন এই তিনিটা ডিৰ আজিৰ সময়ছোৱাত বহুত বেছি মহত্ব আছে মই যেতিয়া ডিজিটাইজেশ্যনৰ কথা কওঁ এই ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়াৰ মাজেৰে আজি আমাৰ দেশৰ চাৰিওফালে গঢ়ি উঠা ষ্টাৰ্টআপৰ পৰা বৈজ্ঞানিক চিন্তাধাৰাৰ পৰা উদ্ভাৱনী শক্তি এই গোটেইবিলাকৰ এটা আমি সমাহিত ৰূপ আমি দেখা পাওঁ আজি ভাৰতবৰ্ষই বৈজ্ঞানিক গৱেষণাৰ ওপৰত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাই গুৰুত্ব আৰোপ কৰিছে আমেৰিকা আৰু চীনৰ পিছত ভাৰত হৈছে গৱেষণাৰ ক্ষেত্ৰত উৎকৃষ্টতম সাধনাৰ ক্ষেত্ৰ আজি মঙ্গল গ্ৰহত একক প্ৰচেষ্টাৰে স্যাটেলাইট পঠোৱা ভাৰত এখন অন্যতম সফল দেশ আজি কেইদিনমান আগতে ইছৰোই এটা অভিলেখ স্থাপন কৰিছে পিএছএলভিৰ দ্বাৰা পিএছএলভিয়ে পুনৰ 9টাকৈ উপগ্ৰহ মহাকাশত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ডিজিটাইজেশ্যনৰ জৰিয়তে আজি সমগ্ৰ বিশ্বতে আমাৰ ভাৰতীয় সমাজখন উদ্ভাসিত হৈ পৰিছে আধুনিক প্ৰযুক্তিয়ে আজি সমগ্ৰ ভাৰতবৰ্ষখনক বিশ্বৰ কেন্দ্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৰে প্ৰযুক্তিয়ে ভাৰতৰ কৃষি উদ্যোগ সেৱা খণ্ডত চাইনিজ টেকনলজি আমি ল'ম নে ইউএছৰ টেকনলজি আমি ল'ম সেই গোটেই বিতৰ্কৰ অৱসান ঘটাই ভাৰতবৰ্ষই নিজৰ থলুৱা হৈছো আজি আমাৰ এই ভাৰতবৰ্ষখনৰ পৰাই ব্লকচেইন বিগ ডেটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি মিক্স ৰিয়েলিটি কোৱান্টাম ৰিয়েলিটি কোৱান্টাম কম্পিউটিং এডভান্স জিনোমিক্স 3D প্ৰিন্টিং জেন এডিটিংৰ দৰে 100 এবৰি প্ৰযুক্তিয়ে আজি ভাৰতবৰ্ষখনৰ বৌদ্ধিক আৰু বৈজ্ঞানিক আকাশখনক এক নতুন দিগন্তলৈ লৈ গৈছে ইনোভেশন
উদ্ভাৱনী শক্তিৰ ক্ষেত্ৰত আজি ভাৰতে বিশ্বৰ লগত সমানে খোজ মিলাইছে। মুম্বাই IITৰ ভবি সাগৰলা আৰু অংকিত ভাটি নামৰ দুজন ষ্টুডেণ্টে ওলা নামৰ সমগ্ৰ ট্ৰান্সপৰ্ট ছাৰ্ভিচটোৰ বিকাশ ঘটাই উবেৰৰ দৰে আমেৰিকান টেকনলজিৰ লগত সমানে প্ৰতিযোগিতাত নামিছে। দিল্লী IITৰ দীপিন্দৰ গোৱেল আৰু পংকজ সাধ্যাই আৰম্ভ কৰা জমেটোৱে আজি বিশ্বৰ যিকোনো ফুড চেইনৰ লগত প্ৰতিযোগিতাত নামি পৰিছে। মই বিশ্বাস কৰোঁ আমাৰ ভাৰতীয় যুৱ শক্তিয়ে আজি যেনেকৈ এমপ্লয়মেণ্ট চিকাৰৰ পৰিৱৰ্তে এমপ্লয়মেণ্ট গিভাৰলৈকে নিজক এটা নতুন আৰম্ভণি কৰিছে, এই সমগ্ৰ ব্যৱস্থাটোৰ লগত আমি অসমেও নিজক জড়িত। ইণ্টাৰনেট অফ থিংছ, কৃষি, স্বাস্থ্য, শিক্ষা, পৰ্যটন আদিকে ধৰি এই সমগ্ৰ ক্ষেত্ৰবিলাকত আগবঢ়া প্ৰযুক্তিৰ নতুন বিপ্লৱৰ লগত এই সমগ্ৰ পৰিৱৰ্তনৰ লগত অসমৰ নৱপ্ৰজন্ম অচিনাকি হৈ থাকিব নোৱাৰে। আজি যদি কৰ্ণাটকৰ ছাত্ৰ ছাত্ৰী এজনে ইণ্টাৰনেট অফ থিংছ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, জেন এডিটিঙৰ ওপৰত কাম কৰিছে, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীজনে এই যুক্তিৰ চিন্তাৰে আমি যদি নিজক আগুৱাই লৈ যাব নোখোজো, তেতিয়াহ'লে ভাৰতবৰ্ষৰ ভিতৰতে কোনোবা ৰাজ্যই বিকাশৰ মুখ দেখিব। আৰু আমাৰ সমগ্ৰ জাতিসকলক আহ্বান জনাম, প্ৰযুক্তি, টেকনলজি, ইনোভেশ্যন অৰ্থাৎ উদ্ভাৱনী, এই দুইটা লক্ষ্য সন্মুখত ৰাখি আমি নতুন দিনৰ এখন নতুন পৃথিৱীৰ সন্ধানত আমি নামি পৰিব লাগে। আমাৰ ৰাজ্যখনেও আমাৰ ITI সমূহত টাটা টেকনলজিৰ লগত আমি একেলগে কাম আৰম্ভ কৰিছোঁ, যাতে ফিউচাৰ ইণ্ডাষ্ট্ৰী বা ইণ্ডাষ্ট্ৰী 4.0ৰ লগত আমি নিজক চিনাকি হ'ব পাৰোঁ আৰু আমাৰ যুৱ সমাজক আমি গঢ়ি তুলিব পাৰোঁ। কেইদিনমান আগতে মই গোসাইগাঁও কলেজৰ সোণালী জয়ন্তী উৎসৱত যোগদান কৰিছিলোঁ। মই তাৰ অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ কৰিছিলোঁ যে আজি আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক 3D প্ৰিণ্টিঙৰ বিষয়ে কথা পাতিবই লাগিব। আপোনালোকে আজি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক জেন এডিটিঙৰ ওপৰত কথা পাতিবই লাগিব। আপোনালোকে অগমেণ্টেড ৰিয়েলিটিৰ ওপৰত কথা পাতিবই লাগিব। আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অধ্যাপক হিচাপে নিযুক্তি পোৱা কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডুত তাৰ বিপ্লৱ আৰম্ভ হৈছে। আমাৰ চিনাকি পৰ্ব এতিয়ালৈকে আৰম্ভ হোৱা নাই। অন্তত অসমৰ মহাবিদ্যালয় আমি নতুন দিনৰ নতুন পৰিৱেশৰ লগত আমি নিজক খাপ খুৱাব লাগিব। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, নগাঁও, মৰিগাঁও, নলবাৰী আৰু এই যি আজি স্কুটি পাবলৈ সক্ষম হ'ব, এই সমগ্ৰ ৩০,০০০ ষ্টুডেণ্ট আছে, এই বছৰৰ এইখিনিয়ে হৈছে আটাইতকৈ মেধাৱী ছাত্ৰ ছাত্ৰী। আপোনালোকে মনত চিন্তা আপোনালোকক বাধ্য কৰে, তেতিয়াহ'লে আপোনালোকে নিজৰ মেধা শক্তিক অৱমাননা কৰা হ'ব। জ্ঞানৰ পৰিধিৰে নহয়, সাধাৰণ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী আজি উদ্ভাৱন হয় দৰিদ্ৰতাৰ পৰা। উদ্ভাৱন কেতিয়াও আধ্যবন্ত আৰু চহকী সমাজৰ পৰা হ'ব নোৱাৰে। সেইবাবে মই আমাৰ এই বছৰলৈ আহ্বান জনাম। শিক্ষা বিভাগক মই ধন্যবাদ জনাইছোঁ যে কোভিডকালীন পৰিৱেশ বাদ দি জনৰ কল্যাণৰ বাবে আগবঢ়াই লৈ যাব পাৰিছোঁ। আজি আমি ইয়াতে যি স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কাম আৰম্ভ কৰিছোঁ, কাৰ্যসূচী আমি সমাপ্ত কৰিম। কাৰোবাৰ দিন এদিন আগত আহিব, কাৰোবাৰ দিন 5 দিন পিছত আহিব। আজিৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ হাতত আমাৰ আশীৰ্বাদ হিচাপে, আমাৰ শুভেচ্ছা হিচাপে আমি একোখন স্কুটি তুলি দিম। হোৱা চিনাকিৰে আপোনালোকে সুন্দৰৰ সেন্দুৰীয়া আলিৰে আগবাঢ়ি গৈ আপোনালোকৰ কীৰ্তিত্বৰ উচ্চতম শিখৰত
ওপৰত আছে, কম্পোনেণ্ট আছে। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ফিজৰ ব্যৱস্থাৰ উপৰিও এইবাৰ আমি গাৰ্ল ষ্টুডেণ্ট পঢ়ে, যিসকলে এমটেক, এমকম, MA, MSc ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকক ঘৰৰ পৰা অহা যোৱা ইউনিভাৰ্চিটিত গৈ মাহত 1000 টকাকৈ দিয়াৰ এটা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। বছৰটো 2 মাহ বন্ধ থাকে, গতিকে 10 মাহৰ 10,000 টকা আমি কিছুদিনৰ ভিতৰতে হাতত আৰম্ভ কৰিব। এই পৰ্টেলত পোষ্ট গ্ৰেজুৱেটত পঢ়ি থকা সকলো ছাত্ৰীকে আবেদন কৰিবলৈ আহ্বান জনাম। পিছত মোক কয়, ছাৰ মই নাপালোঁ। আমি সদায় পৃথিৱীত কি হৈছোঁ, কি কৰিছোঁ, আমাৰ কাণ আৰু চকু আমি তাত নিয়োগ কৰি ৰাখিব লাগিব। আবেদন নকৰিব, তাৰ পিছত ক'ব ছাৰ মই নাপালোঁ। অজ্ঞানী আমি নহয়, কিন্তু অমনোযোগিতাই আমাক অজ্ঞানীলৈ ৰূপান্তৰ কৰে। মই অসমৰ পোষ্ট গ্ৰেজুৱেটত পঢ়া ছাত্ৰীসকলক অনুৰোধ কৰিম যে অমনোযোগিতাৰ পৰিমাণ টকা প্ৰতি মাহত 1000 হিচাপত লাভ কৰিব। অনাগত দিনত ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰীসকলকো এই আঁচনি যে পিতৃ মাতৃক অলপ সকাহ দিয়া, যাতে পিতৃ মাতৃৰ কিছু দায়িত্ব আমি ল'ব পাৰোঁ, আৰু তাৰ বাবে আমি অৰুণোদয়ৰ পৰা প্ৰজ্ঞান ভাৰতীলৈ এই ধৰণৰ আঁচনি আমাৰ অসমখনত আমি ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছোঁ। ফসিল ফুয়েলৰ স্কুটিৰ পৰিৱৰ্তে ইলেক্ট্ৰিকত চলা স্কুটি আমি দিয়া আৰম্ভ কৰিব লাগে, যাতে ল'ৰা ছোৱালীয়ে তেলৰ বাবে টকা পইচা খৰচ কৰিব নালাগে। মই অনাগত বছৰবিলাকত ইলেক্ট্ৰিকেল চালিত স্কুটিৰ বাবে চিন্তা কৰিবলৈ শিক্ষা বিভাগক মই আহ্বান জনাম। পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত বাণীকান্ত কাকতি বঁটাৰে বিভূষ তেওঁলোকৰ কীৰ্তিত্ব, আপোনালোকৰ কীৰ্তিত্বৰ এই অমৃতৰ দিনটোত একোগৰাকী অমৃত সন্তান হিচাপে আপোনালোকক মই আটাইতকৈ কেন্দ্ৰীয় ভূমিকা পালন কৰে আমাৰ পিতৃ মাতৃয়ে। পিতৃ মাতৃ হ'ল আমাৰ জীৱনৰ আদিগুৰু। পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে কোনো সন্তানেই সফল হ'ব নোৱাৰে। নেদেখাজনক আমি দেখা নাই। পিতৃ মাতৃক আপোনালোকৰ কৃতজ্ঞতাৰ এই স্মৰণীয় মুহূৰ্তটোত মই আপোনালোকৰ পিতৃ মাতৃক শ্ৰীচৰণত মই সেৱা জনাইছোঁ, তেখেতসকলক মই অভিনন্দন জনাইছোঁ। আমাৰ জীৱনৰ দ্বিতীয় গুৰু হ'ল আমাৰ শিক্ষক। আজিৰ এই সুন্দৰ দিনটোৰ অধিকাৰী, অকণমান হ'লেও কীৰ্তিত্বৰ অধিকাৰী আমাৰ শিক্ষাগুৰুসকল। ৰণোজ পেগু ডাঙৰীয়াক আৰু তেওঁৰ এণ্টায়াৰ টীমক মই এই প্ৰজ্ঞান ভাৰতী আঁচনিসকলৰ কল্যাণৰ বাবে যি সুন্দৰভাৱে ৰূপায়ণ কৰা হৈছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাই আমাৰ আজিৰ সভাত উপস্থিত